বাৰী কল বিকি দিছোঁ। বান্দৰে নহ'লে বৰ দিগদাৰ কৰিছে মানে এনেই থৈ লাভ নাই, গতিকে বাৰী কল বিকি দিছোঁ দেই। কিমানমান পাব এথোক বিকিলে এতিয়া আপুনি বজাৰত? একো নাপাওঁ, মই টকা 200 পাম। এই মই সেইকাৰণে 150 আৰু সেইফালে 100। এই বৰ ধুনীয়া কল থোক, মজা কল দিছে নাই? কলকেইটা শকত খালি খাই বৰ মজা লাগিলেহেঁতেন, তথাপিতো দি দিছোঁ আৰু বান্দৰে দিগদাৰ কৰে কাৰণে দি দিছোঁ। এইকেইটুকু বৰ ধুনীয়া লাগিলেহেঁতেন গৰম দিনত এতিয়া খাই। দিয়ক, আপুনি যে টকা প্ৰফিটহে পাব আৰু তোৰ কলথোক দেখাই দে আকৌ। অঁ, এইজনকো দেখাই দিম এপাক আজি মই। কল লৈ লওক, কল লৈ লওক। হে, এইথোক মই 200 টকাত দিছোঁ। এইকেইটা খাই দিলি, এইকেইটা বান্দৰক খোৱালোঁ, মই খোৱা নাই। 200 টকা নে 100 টকা দিছোঁ? ভালটো 200 টকা দিছোঁ। সঁচাকৈ 200 টকা লৈছোঁ। তাৰপৰা এইকেইথোক 100কৈ দিছোঁ থোকে। ক'ত কল ৰুইছিলি তই? এই মোৰ ইমান ডাঙৰ কল বাৰী আছে, দেখা নাই নেকি? কল এতিয়া দৰকাৰ হ'লে ক'ত পাম কৈ দিয়ক আকৌ। কেমেৰাত ভালকৈ দি দিয়া। দি দিছোঁ ব্লগ এটা। আপুনি ক'ত পাই খালি জনাই দিব আৰু। সেইজনক কলখিনি দেখাই দিয়ক আকৌ। নাই অহা নি? দাঙি লৈ নক আপুনি, দাঙি লৈ নক। আৰু এবিধ আৰু এথোক আহি আছে হাইব্ৰিড কল। আহি গ'ল একদম হাইব্ৰিড। কেইটকা দিছে এথোকত? 50 টকা। কিন্তু এইটো টাউনত আপোনাৰ এথোকত সি কমেও 200 টকাই উলিয়াই পেলাব।